এয়া ইয়াতচোন হেৰি বুলি লিখা আছে, গাড়ী গেৰেজ এটা নতুনকৈ অ'পেনিং কৰিছে। কিবা অ'পেনিং কৰা দিনাখনি হেনো গাড়ীবিলাক বোলে ফ্ৰীকৈ ধুই দিব বুলি লিখা আছে। বাদ দে তাকে, ময়ো যাম। গাড়ীখন মোৰ ধুই আনিব লাগিব কাইলৈ। ৰাতিপুৱা সোনকালে যাম একেবাৰে, চবতকৈ আগত পোৱাকৈ বাপেকে। হেৰি মানে দাদা, আজি বোলে আপোনালোকে বোলে আজি ইয়াত গাড়ী হেনো ফ্ৰীকৈ ধুই দিছে বোলে গেৰেজ অ'পেনিঙৰ কাৰণে, হয় নেকি বাৰু? মই দিয়া এতিয়াতো কামত আহিলেনে দাদা? এতিয়া মই আপোনাক আগতে কৈছিলোঁ নাই, ধনী ভিক্ষাৰী যিমানবোৰ চহৰত আছে, যোনে ফ্ৰী ছাৰ্ভিচ এনি টাইম বিচাৰি ফুৰে, সেইবোৰ মানুহ কাইলৈ আহি হাউচফুল হৈ যাব বুলি আমাৰ গেৰেজত অ'পেনিং আজি কৰিছিলোঁহে, হাউচফুল হৈ গ'ল। দেখিলে নাই আপুনি? আপোনাক দিয়া মোৰ আইডিয়াটো কেনেকুৱা লাগিলে পিছে দাদা? এইটোলৈ চাওক দাদা, এইটো চহৰৰ চবতকৈ ধনী ভিক্ষাৰী মানুহ, যোনে ফ্ৰী ছাৰ্ভিচ এনি টাইম বিচাৰি ফুৰে। এতিয়া ৰাতিপুৱাই আহি আজি উপস্থিত হ'লহি আৰু দেখিছে আপুনি? এই ভক যি নবকিবি, কাষ্টমাৰ হয়, চুপচাপ নিজৰ কাম কৰ, বেছি কথা নকবি। কাষ্টমাৰ হয় তেওঁ, নহ'লে মই কিন্তু কামৰ পৰা তোক উলিয়াই দিম, কৈ দিছোঁ কিন্তু। ঐ ল'ৰা, অকাত চাই কথা কবি কিন্তু দেই, মুখত যিটোকে আহে সেইটোকে বকি নিদিবি। মই এতিয়া তোক দুচৰ দি কাণৰ সৈতে গৰম কৰিলোহেঁতেন তোক, তই বুজি পাইছ নাই? ক'ত পালে এইটো আধা পাগলাটো? কাষ্টমাৰ আহোঁতে কাষ্টমাৰক এনেকৈ কৈছে। আপুনি যদি কাষ্টমাৰক যদি এনেকৈ ল'ৰা হতাই যদি কোৱাই, যদি কোন কাষ্টমাৰ আপোনাৰ ইয়ালৈ গাড়ী ধুবলৈ আহিব কওকচোন বাৰু? হেৰি দাদা, আৰু এটা কথা শুনক, আপুনি নিউজ পেপাৰত দিয়াৰ কাৰণেহে মই আহিছোঁ। আপুনি নিজেইচোন নিউজ পেপাৰত দিছিলে যে বোলে কাইলৈ অ'পেনিঙৰ কাৰণে গাড়ী ফ্ৰীকৈ ধুই দিম বুলি, আজিৰ দিনটোৰ কাৰণে, মানে আজিৰ দিনটোৰ কাৰণে। আপোনালোকে মই নাজানে কোন, মই হ'লোঁ টপা ৰান্ধাবা। মোক যিটোক আজি চহৰত মোক চিনি পায় মানুহে, সেইটো মই হ'লোঁ টপা ৰান্ধাবা। আৰু এই পোৱালীয়ে মোক চিনি নাপায়। মই কিন্তু কৈ দিছোঁ, মোক চালা দুখীয়া বুলি ভাবিছ নেকি তহঁতি? কথা ক'বলৈ আহিছ ননচেন্স। আৰু এটা কথা কোৱা, তোমালোকৰ গাড়ী ধোৱা পইচানো কেইটকা হয়? 100 টকা ছাৰ। ঐ ল'ৰা, তোৰ নাম চাম মই কিন্তু নাজানো একদম, কিন্তু এয়া দেখিছ 150 টকা দিছোঁ, 100 টকা তহঁতি লাগে বুলি কৈছ। এয়া 150 টকা দিছোঁ, গাড়ী কিন্তু একদম ধুই চকচকীয়া কৰি দিবি। যদি এটা বালি ধূলি দেখোঁ মই তোৰ কিন্তু কাণৰ গুটিৰ তলত হাৰমনিয়াম বজাম কিন্তু পোৱালি, কৈ দিছোঁ কিন্তু। বৰ বেছি কথা কৈ থাক নহয়। আপুনি টেনশ্যন নল'ব ছাৰ, আপোনাৰ গাড়ী একদম ফাৰ্ষ্ট ক্লাছ ধুই দিম, টেনশ্যন নল'ব, চকচকাই থাকিব একদম। ঐ ভক, তই কিন্তু বেয়া নাপাবি আকৌ দেই। টপাইনো কেনেকৈ জানিব মালিক তই নহয় মই বুলি? যি কি নহওক, তোৰ কিন্তু একদম বিজনেছ মাইণ্ডেড মাথা এটা আছে কিন্তু দেই তোৰ। আমিতো ফ্ৰীকৈ ছাৰ্ভিচ দি আছিলোঁ, এই টপা আধা পাগলাটোৱে গাড়ী ধুবৰ কাৰণে আকৌ 150 টকা আমাক দি থৈ গুচি গ'ল। আমাৰ প্ৰফিট হ'ল নাই সেইটো আধা পাগলাটো চালা। চালা টপাটো এইটো অকৰাত বৰ দেই। এই গাড়ীখন ধুলেনে নাই? বঢ়িয়াকৈ ধুই দিলোঁ ছাৰ, লৈ যাওক আপোনাৰ গাড়ী। ছেঠজি, মই আপোনাক কৈছিলোঁ নহয়, যদি আজি গাড়ী ফ্ৰীকৈ ধুব বুলি কোৱাৰ লগে লগে বহুত মানুহো আহিব আৰু বহুত প্ৰফিটো হ'ব। দেখিছে নহয় ৰাতিপুৱাৰ পৰা আমি কিমান পইচা ঘটিলোঁ। কি কথা ক'ব লাগিছে? গাড়ী ফ্ৰীকৈ ধুই পিনে পইচা পায় নেকি মানুহে? কি পইচা কথা কৈছে মই একো বুজা নাই। পঢ়া শুনা হোৱাহেঁতেন আপুনি নিশ্চয় বুজি পালেহেঁতেন, আপুনি মানুহটো চাগে অশিক্ষিত। ঐ, তোৰ মুখ খুলিলেই যে অকল যে বক বক কৰি থাক যে এনি টাইম যে, তোৰ নিচিনা একেই নিকাম্মা এটা আমাৰ ঘৰতো আছে। অকল মুখখন খুলি খালি বক 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 কৰি থাকে, একো কামৰ মানুহ নহয়। তহঁতি চব কুফা হয় চালা, হাৰামিবোৰ। আৰে মোৰ গাড়ীখন কি হ'ল, নচলে কেলে এখন? তেল নাই চাগে, চাওকচোন ভালকৈ ছাৰ। ৰাতিপুৱা ৰাতিপুৱা তেল ভৰাইছোঁ আকৌ টেংকি ফুল কৰি, কি কথা ক'ব লাগিছা তুমি তেল নাই বুলি? মোৰ গাড়ীত তেল নোহোৱাকৈ নাথাকে কেতিয়াও। তেতিয়াহ'লে আমিনো কেনেকৈ জানিম ছাৰ? তেতিয়াহ'লেতো চেকটো কৰিব লাগিব না ছাৰ, তেতিয়াহে গম পাম গাড়ীটো কি হৈছে। কি কথা ক'ব লাগিছা? এতিয়া কেনেকৈ প্ৰব্লেম হৈ গ'ল? ইয়ালৈ আহোঁতেতো মই গাড়ী চলাই আহিছিলোঁ, তেতিয়াতো একো প্ৰব্লেম নাছিলে। আৰে ছাৰ, আপুনি কি কথা কৈছে? মই এনেই টাইম খৰচ কৰি কি আপোনাৰ গাড়ীখন বেয়া কৰিম নেকি? আৰু গাড়ীখন বেয়া কৰিম বুলি ক'বলৈ হ'লেও আপোনাৰ গাড়ীখনত মিস্ত্ৰী লগাব লাগিব, মিস্ত্ৰী মোৰ নিজৰ লগাই আকৌ টাইম খৰচ কৰি গাড়ীখন আপোনাৰ বেয়া কৰিব লাগিব। আকৌ মোৰ কি অইন কাম নাই নেকি? আপোনাৰ গাড়ীখন মই এনেই জানি শুনি কিয় বেয়া কৰিম? আৰু আপুনি কিলে সেইবিলাক কথা কৈছে? আজি নতুনকৈ খুলিছোঁ, আপুনি এইবিলাক কথা ক'ব নালাগে নহয়, কি কথা কৈছে? আৰু এটা কথা নহয় ছাৰ, আৰু গাড়ীখন বেয়া কৰিবলৈও মোৰতো এক্সট্ৰা চাৰ্জ লাগিব নহয়, কাৰণ মিস্ত্ৰীটোৱেতো মোৰ পৰা সেইটোতো পইচা ল'ব নহয়। আপুনি কি কথা ক'বলৈ আহিছে? মোক বুজাব নালাগে নহয় তহঁতি। সেইকাৰণে ৰাতিপুৱাৰ পৰা তোমাৰ এই ল'ৰাজনে কৈ আছিলে যে আমি আজি বহুত প্ৰফিট কৰিলোঁ ৰাতিপুৱাৰ পৰা, ফ্ৰী ছাৰ্ভিচৰ নামত তহঁতি কি কৰি আছ মই জানিছোঁ নহয়। তেতিয়াহে মানুহৰ পৰা তহঁতি পইচা ল'ব পাৰিবি গাড়ীখন বেয়া কৰি ল'লেহে। কি কথা ক'বলৈ আহিছে তই? ঐ টপা, বেছি বুজি পোৱা হৈ গ'লি নি তই? তেতিয়া ৰাতিপুৱা আহিছে, তেতিয়া বুৰ্বক বনি আহিছে, এতিয়া আকৌ টেঙৰামি খটাব আহিছ। কোন স্কুলত পঢ়ি আহিলি তই এঘণ্টাৰ ভিতৰত হে? আমি চাকৰ হ'লে কি হ'ব? আমি নিজকে নিজে অন্তৰৰ পৰা মালিক বুলি ভাবোঁ, আৰু তোৰ নিচিনা মানুহবোৰ আহি আমাৰ ওপৰতে দম দিব থাকে চালা।
কি বুলি ভাবিছ নিজকে নিজে তই? আমি একো নকওঁ বুলি কি টিকাত হাত থৈ বহি থাকিম নেকি? দুখীয়া হ'ব পাৰোঁ কিন্তু ভিক্ষাৰী নহয় তোৰ নিচিনা চালা টপা। এই ইয়াৰ মুখ বন্ধ কৰ কোনোবাই, নহ'লে কিন্তু তোৰ গেৰেজ মই বন্ধ কৰাই দিম। মোৰ পাৱাৰ তহঁতি চিনি পোৱা নাই। সেইটোতো হয়েই ছাৰ, আৰু 2 ঘণ্টাৰ পাছত আমি নিজেই বন্ধ কৰি দিম গেৰেজটো। তোমালোকে কি ভাবিছা আৰু তুমি কি ভাবিছা নিজকে নিজে? আজি বন্ধ কৰাৰ কথা কৈছো বুলি ভাবিছা নি? তোমালোকৰ গেৰেজ মই একেবাৰে খুলিব নোৱাৰাকৈ বন্ধ কৰি দিম। গম পাইছা নাই মোৰ পাৱাৰ কিমান? আৰে আপুনি মুখৰ কথা কাঢ়ি ল'লে ছাৰ, আমিওতো সেইটোৱে ভাবি আছোঁ বন্ধ কৰি দিম বুলি একেবাৰে। কি ক'ব বিচাৰিছা তুমি খুলি কোৱাচোন, মই বুজি পোৱা নাই। কি মতলব তোমাৰ? একো নহয় দাদা, মই এনেই কৈছোঁ আৰু মানে মতলবটো এইটোৱে যে গাড়ীখন আপুনি ভাল কৰিবনে নাই এতিয়া, নে নহ'লে এনেকেই ঘৰলৈ লৈ যাব? জানো নহয় মই তহঁতি দুটা মস্ত হাৰামি বুলি, জানি বুজি গাড়ীখন বেয়া কৰি দিছ। হ'ব ঠিক আছে বাৰু, কেইটকা লাগিব ক গাড়ীখন ভাল কৰিবলৈ? সেইটোতো ছাৰ আমি চালেহে গম পাম। আমি কেনেকৈ গম পাম একো নোচোৱা নেমেলাকৈ কিমান খৰচা পৰিব? কি কথা ক'বলৈ আহিছা? তুমিয়ে গাড়ীখন বেয়া কৰিছা আৰু তুমিয়ে নাজানিবা নেকি ইয়াৰ কিমান পইচা লাগিব গাড়ীখন ভাল কৰোঁতে? হা চা তেতিয়াহ'লে 6,500 টকা লাগিব। আৰে তুমি কেনেকুৱা মানুহ ৰে, গাড়ীখন চালেহে গম পাম বুলি কৈছিলা। তুমি কেনেকৈ গম পালা 6,500 টকা লাগিব বুলি? আৰে ছাৰ আমিতো মেকানিক মানুহ হয় না, আমিতো গাড়ীখন মই চাই দিলোঁ ইয়াৰ পৰা আৰু বুজি পাই গ'লোঁ কি প্ৰব্লেম আছে। সেইকাৰণে প্ৰব্লেমটো চাই আপোনাক মই দামটো কৰি দিছোঁ। ফাল্টু কৰিব আহিছ তই চালা। আৰে ছাৰ কি কথা কৈছে আপুনি? মই ফাল্টু কৰা নাই নহয়। আপুনি এইটো চাই ল কৈ আছে, সেইকাৰণে চাব হ'লেতো মিস্ত্ৰীয়ে খুলি ল'ব লাগিব আৰু চাব লাগিব। সেইকাৰণে কৈ দিছোঁ মই চালোঁ বুলি, আৰু চাব হ'লে অলপ টাইম লাগিব নহয়। পাগল চব এইচব জিতি বকে এইবোৰ, মেকানিকে এনেই কি জানো পাগলা মানুহ নেকি এইবোৰ। আৰু কিমান টাইম লাগিব ক? 2-3 ঘণ্টা পাছত আহক ছাৰ, আৰু পইচা আগত দি থৈ যাব লাগিব। আমি 2-3 ঘণ্টা পিছত গাড়ীটো বনাই থ'ম, একদম ৰেডি থাকিব, আপুনি লৈ যাব পাৰিব। অঁ কি হ'লনো? গাড়ীও নাই, গেৰেজো নাই, একো সা সঞ্জাম নাই, এহেঁতৰ বস্তু পাতি নাই, টেবুল চকীলৈকে নাই, ক'ত গ'ল? হে প্ৰভু, এইকেইটা মানে লুটেৰা আছিলে, মোক লুটি দিলে মানে। হে প্ৰভু, মোৰ কি হ'ব এতিয়া? গাড়ীখন মোক লৈ গ'ল এইকেইটাই। চালা চবকে পিটিম মই পালে, চালা চবেই মোক ঠগে। এইকাৰণে এইটোৱে কৈ আছিলে 2 ঘণ্টাৰ পিছত গেছটো বন্ধ কৰি দিম, গেছটো বন্ধ কৰি দিম বুলি কৈ আছিলে যে, সেইকাৰণে কৈ আছিলে আচলতে। আমি নিজেই বন্ধ কৰি দিম বুলি যে কৈছিলে, চবকে পালে মই পিটিম চালা চাব। ঐ বোপাই, ইয়াতে মই গাড়ীখন ধুবলৈ দিছিলোঁ নহয়, তই দেখিছিলি নি? ক'ত গ'ল বাৰু গেৰেজৰ মানুহকেইটা? গাড়ীত চাই একো নাই যে, ক'ত গ'ল বাৰু সিহঁতি? এই মোক জিতি সুধি নাথাকিব দেই, এনেই মাথা বেয়া হৈ আছে ছাৰ। পাগলা চালাই ক'ব আহে মানুহ চালে জানো? গাড়ীখন আপুনি ধুবলৈ দি থৈ পিনে মানুহটো নক'লে কিমান দিন লাগেনো গাড়ীখন ধোতে? আপোনালোকৰ লিখীয়া মানুহ কাৰণে এইবিলাক মানুহ পলাবলৈ পাইছিলে। পাত ইয়াৰ পৰা এনেই চিঞৰ কৰি নাথাকিব। দেখিলি মোৰ দিমাগ? চহৰৰ মানুহবিলাক চবকে পিন্ধালোঁ মই। চবেই চাগে ভাবি আছে এতিয়া গাড়ী কি হ'ল, গেৰেজো কি হ'ল, পইচাও ল'লোঁ মই বেংক, গাড়ীও উঠাই দিলোঁ, এতিয়া চব বেছি দিম নগালেণ্ডত, মই জনা নাই। তোৰ লগতে থাকি থাকি মোৰ অলপ লাভ এটা হৈ গ'ল আৰু ভক কি ক? মালিকটো তয়ে আছিলি, মেইনটো আইডিয়াটো তোৰেই আছিলে। ইটো নাজানে টপা, পাগলাটোৱেতো নাজানে টপা যে তোৰ এইবিলাক বুদ্ধি বুলি মোক মালিক বনাই দিলি তাই। এতিয়া 2 দিনমান আমি ইয়াত হাবি ঘৰতে লুকাই মেলি থাকোঁ আৰু জংঘলৰ মাজতে অলপ পাৰ্টি চাৰ্টি কৰোঁ, কি ক? আৰু এটা কথা আছে ভক, এই তহঁতৰ অসমীয়া গান এটা আছে যে, ইয়াতকে যেনে লাগে ঐ জানমণি, গানটো একদম আমাৰ লগতে হৈ গৈছে। ধন টকা পইচা আমাৰ নালাগা হৈ গৈছে। ইয়াতকে যেনে লাগে ঐ জানমণি, আমি পাৰ্টিয়ে কৰিম আৰু জংঘলত থাকি এতিয়া পাৰ্টি কৰিম যেতিয়ালৈকে কেছটো ঠাণ্ডা নহয়, আৰু চহৰত গৈ লুটি দিম মানুহক। সেইকাৰণে আপোনালোকেও কৈছোঁ ৰাইজ, সেইকাৰণে ফ্ৰী বস্তু বুলি যদি কোনোবাই ফোন কৰে বা কোনোবাই যদি বেংকৰ কিবা SBI বেংকৰ যদি আপোনাৰ নম্বৰ বিচাৰে, একাউণ্ট নম্বৰ বিচাৰে, বা কোনোবাই যদি আপোনাক ফ্ৰী ছাৰ্ভিচ বুলি কয়, যোনটো বস্তু ফ্ৰী, আজিকালি দিনত কোনো এটা বস্তু পটককৈ ফ্ৰীকৈ নাপায়। যাহাই পূজা বা অন্য কিবা পৰ্ব, ধৰি লওক দুৰ্গা পূজাই হওক বা অন্য কিবা আপোনাৰ বিহুৱে হওক, ক'ৰবাত যদি বিশাল বা মেগামাৰ্ট কিবা কিবি আদিত ফ্ৰী বস্তু দিয়ে, এটাৰ লগত এটা বস্তু, সেই ফ্ৰীটো বাদে আজিকালি দিনত একো বস্তুৱে ফ্ৰীকৈ নাপায়। সেইটো কাৰণে আপোনালোকে ফ্ৰী বুলি কয় এনেই নিজৰ একাউণ্ট নম্বৰ, নিজৰ UPI পিন চিন শ্বেয়াৰ কৰি নিজৰ পইচাখিনি পানীত নেপেলাব, আৰু নিজৰ গাড়ী ঘোঁৰাও ভালকৈ লগ কৰি থ'ব। আজিৰ দিনত বহুত চোৰ ওলাইছে। ধন্যবাদ ৰাইজ, ভিডিঅ'টো চাই কেনেকুৱা পালে? লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব দেই।